হেল্ল' গাইছ, আজি এই ৰিভিউটো একদম মোৰ পূৰা মনৰ দিলৰ পৰা দিম আজি। মানে আজি যিটো মুভি চালোঁ, মঞ্জুমেল বইজ, হলত চাব নাপালোঁ, OTT ৰিলিজ হ'ল ফাইনেলি। ডিজনি প্লাছ হটষ্টাৰত আপুনি পাই যাব চব লেংগুৱেজত হয়। মালায়ালম মুভি হয়, ডাইৰেক্টেড বাই চিদাম্বৰম। মানে কি ধুনীয়া মুভি বনাইছে। মালায়ালম ইণ্ডাষ্ট্ৰী এতিয়া নিজৰ এটা বেলেগ ছাপ এৰি গৈ আছে, কিন্তু এটাৰ ওপৰত এটা বেক টু বেক হিটৰ ওপৰত হিট, আৰু ইমান ধুনীয়া স্ক্ৰীন প্লে, ৰাইটিং, এটা চিনেমেট'গ্ৰাফী, কি ক'ম মানে মুভিটো চাই দিল খুচ। মানে বুজাব নোৱাৰোঁ, মানে ছাৰ্ভাইভেল মুভি। এতিয়া লাষ্ট আপুনি সিহঁতৰ মালায়ালম মুভি 2018 বুলি যোনটো সিহঁতৰ ওপৰত বনাইছিলে, ফ্লাডৰ ওপৰত, যেতিয়া ফ্লাড হৈছিলে সেইটোৰ ওপৰত। আৰু এবাৰ এইটো মঞ্জুমেল বইজ, এইটো এটা বেষ্ট অন ট্ৰু ষ্টৰি হয়। নটা ফ্ৰেণ্ডছৰ ওপৰত। নটা ফ্ৰেণ্ডছ যোনে মানে ফুৰিবলৈ ওলাই যায় এটা গুণা কেভত। সেই গুণা কেভত য'ত ৰেষ্ট্ৰিক্টেড থাকে তাত যাব নালাগে, তাত সিহঁতি লগৰ গ্ৰুপ থাকে, তো গ্ৰুপৰ জছত গম পায়, সিহঁতি জছত মনে মনে ভিতৰত সোমাই যায়। তো নটাৰ ভিতৰত এটা গাঁতত পৰি যায়, আৰু সেই গাঁতটো মানে সেই কেভৰ নাম হয় ডেভিলছ কিটচেন, সেনেকা হেলছ কিটচেন বুলি কয়। সেইটো আপোনাৰ ক'ব গ'লে 900 ফিটকেও মানে তলত গাঁতত থাকে। সেইটোতে জাষ্ট তাতকৈও বেছি হ'ব পাৰে, মানে তাত কোনো সেনেকা আজিলৈকে গৈ নাপায়। আগতেও 13টামান মানুহ তাত পৰিছে, এটুকুৰা হাতীও বিচাৰি নাপালে। মানে এনেকুৱা কেভ হয় সেইটো। এই মুভিটো চোৱাত আৰু এটা ৰিজন আছে। এই মুভিটো হ'ব পাৰে বেষ্ট অন ট্ৰু ষ্টৰি, বাট এই মুভিত যিটো ফ্ৰেণ্ডশ্বিপ দেখাইছে, মানে সিহঁতৰ নটা ফ্ৰেণ্ডছৰ ভিতৰত, মানে সেইটো ইম'চনেলি আপুনি পূৰা কানেক্ট কৰিব পাৰিব। মানে এটা লগৰ গাঁতত ইমান হেৰি পৰি যায়, তাত সিহঁতি যেতিয়া হেল্প বিচাৰি যায়, চবেই কয় যে নাই, লাভ নাই, তাক বিচাৰি সি আৰু ইয়াত নাপাওঁ, আৰু সেই মৰিলে সেনেকুৱা বুলি কৈ দিয়ে। কিন্তু সিহঁতি ফ্ৰেণ্ডছখিনি সেইটো হাৰ নামানে, মানে ৰৈ থাকে যে তাক সেই গাঁতত এবাৰ হ'লেও ট্ৰাই কৰি কিনে, সেই ট্ৰাই কৰি যিটো মানে ইয়াত ছাৰ্ভাইভেল দেখাইছে, বাহ। আৰু ইয়াত মানে মুভিটো সিহঁতৰ কেমেৰা এংগল মানে কি দেখাইছে, অলপ ষ্টাডি কৰোঁতে গম পালোঁ যে মুভিটো যিটো ছেটছ দেখাইছে গুণা কেভৰ, সেইটো একচুৱেলি অৰিজিনেল নহয়, সেইটো জাষ্ট এটা ছেটছ বনাইছে। বাট সেই ছেটটো আপুনি ইমানে ধুনীয়াকৈ সিহঁতি মানে বনাইছে, ৰিয়েলিষ্টিক, ফুল ৰিয়েলিষ্টিকে লাগে, অৰিজিনেলৰ নিচিনাই লাগে। মানে ইমান ধুনীয়া সিহঁতি ছেটটো বনাইছে, কি ক'ব। আৰু মালায়ালম ইণ্ডাষ্ট্ৰীত মানে কম বাজেটতো ইমান হেভি চিনেমাট'গ্ৰাফী, তাৰ গ্ৰাফিক্সবোৰ যে দিছে, ভাল লাগি গ'ল। মুভিটোত চবৰ এক্টিং এক নম্বৰ। মই মুভিটো মানে মই চবকে ৰেকমেণ্ড কৰোঁ যে এইটো এবাৰ চাওক, যোনে মানে ছাৰ্ভাইভেল মুভি এনেকুৱা ভাল পায়, বেষ্ট অন ট্ৰু ষ্টৰিৰ ওপৰত। আৰু কি ক'ম, সেইটো মুভিটোক মানে মোৰ পূৰা আজি মোৰ মন চন পূৰা ভাল লাগি গ'ল চাই। মানে হোৱাট এ মুভি। এইবোৰ হলত বাৰু চব এইটো মালায়ালম লেংগুৱেজ আৰু তেলেগুতে যি ৰিলিজ হৈছিলে হলত, বাট ইয়াত হলত চব মুভিবোৰ নালাগে, চ' মিছ কৰিলোঁ। OTTত আহিবলৈ ৰখি আছিলোঁ, ফাইনেলি OTTত আহিলে কাৰণে চালোঁ। আৰু মুভিটো ফুল ফেমিলি মুভি হয়, চবৰে ফেমিলিৰ লগত ধুনীয়াকৈ এনজয় কৰোঁ মুভিটো। এনেকুৱা মুভি মিছ কৰিব নাপায় মানে। আৰু মুভিখন চাওক, লগতে চবৰ লগতে বহি ফেমিলি, যদি জইণ্ট ফেমিলি আছে চবেই বহি চাওক, এনেকুৱা ধুনীয়া মুভি। সেই মুভিটোক মই 5ৰ ভিতৰত 5 দিম, কি আৰু এই মুভিটো অস্কাৰ নমিনেট হ'ব লাগে, অস্কাৰত যাব লাগে, 200% অস্কাৰত যাব লাগে। যি ধুনীয়া মুভি বনাইছে, মানে ডাইৰেক্টৰক চেলিউট। মানে এনেকুৱা এটা টপিক যিটো লৈ আহি আৰু এনেকুৱা মুভিটো যিটো প্ৰেজেণ্ট কৰিছে, আপুনি ইম'চনেল কানেকশ্যন হৈ যাব মুভিটোৰ লগত। চ' আপোনালোকে এই উইকেণ্ড এই মুভিটো চাওক আৰু এনজয় কৰক। ডিজনি প্লাছ হটষ্টাৰত হিন্দীটো চাব পাৰিব, বহুত ধুনীয়া হিন্দী ডাবত আছে। বাকী আৰু মুভি ৰিভিউ লৈ আহি আছোঁ। টেক কেয়াৰ, লাভ ইউ, বাই বাই।